खैराबारियाव बर्मन कछारी फरायसा आफादनि मिरु दैदेनगिरिफोरजों मावख'आरि बिदाय लालायनाय हाबाफारि। बर्मन कछारी फरायसा आफादनि मिरु दैदेनगिरिखौ खैराबारियाव उदांस्रि सानाव मान बावनाय जादों। मिरु आफादनि मासिगिरि दीपक बर्मना खुंनाय बिदाय मेलाव मिरु लेङाइ आफादगिरि शंकर बर्मन आरो तामुलपुर जिल्लानि लेङाइ आफादगिरि गपाल बर्मना नेमखान्थि बायदि बिदाय लायो। शंकर बर्मना 15 बोसोर गोलाव सम फरायसा आफादाव खामानि मावबोगासिनो दङमोन। हाबाफारियाव मिरु आफादनि आफादगिरि महन्त बर्मन, गाहाय बोसोनगिरि सन्जीब बर्मन, नेहाथारि माधव बर्मननि अनगायैबो जिल्लानि आफादगिरि आरो तामुलपुर, अदालगुरि, दरं, गवालपारानि नेहाथारिफोरजों लोगोसे बर्मन कछारी जातीय समितिनि भुवन बर्मन, बुधाय कमिटिनि नेहाथारि बर्मन कछारीनि फंबाय आफाद दिलीप बर्मन आरो गुबुन गुबुन गेदेमा सुबुंफोरा बाहागो लादोंमोन। বিশেষ দিন 15 আগষ্ট আজিৰ দিনতে আমি স্বাধীনতা লাভ কৰিছিলোঁ আৰু এই স্বাধীনতাৰ দিনত আমি আনন্দ কৰোঁ, আনন্দিত হওঁ, উৎফুল্লিত হওঁ। কিন্তু কিছু তেনে ক্ষেত্ৰতে আমাৰ কিছু মনত প্ৰশ্ন হয় যে আমি কিমান স্বাধীন, আমাৰ বৰ্মন কছাৰী জনগোষ্ঠীটো এই স্বাধীনতাৰ যি সংগ্ৰাম, এই সংগ্ৰামত আমাৰ বহু লোক শ্বহীদ হৈছিলে। কিন্তু এই সংগ্ৰামৰ বিনিময়ত আমাৰ জনগোষ্ঠীটো কি উত্তৰণৰ কাৰণে এতিয়া আমি কিমান দূৰ আগবাঢ়িছোঁ, এইবোৰ মনত প্ৰশ্ন হয়। যিয়ে নহওক সেইবোৰ আমি পিছৰ পৰা আলোচনা কৰিম। কিন্তু আজিৰ এই বিশেষ দিনটোতে আমি এক বিশেষ বিদায়ী সম্বৰ্ধনা সভা আহ্বান কৰিব লগা হৈছিলে, কিয়নো আমাৰ মাজৰ পৰাই 15টা বছৰে বৰ্মন কছাৰী ছাত্ৰ সন্থাটোক প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো খোজতে তেওঁ কাম কৰি যোৱা আমাৰ নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ উপসভাপতি মাননীয় শ্ৰীযুত শংকৰ বৰ্মন দেৱ আজি আমাৰ মাজৰ পৰা বিদায় ল'ব ওলাইছে আৰু আমি তেওঁক বিদায় দিব বিচাৰিছোঁ, কিয়নো তেখেতে কিছু ব্যক্তিগত অসুবিধাৰ বাবে আমাৰ মাজৰ পৰা বিদায় ল'ব বিচাৰিছে। আৰু আমি আশা ৰাখিছোঁ তেখেতে যাতে আজি ছাত্ৰ সন্থাৰ পৰা বিদায় লৈও অনাগত দিনত বৰ্মন কছাৰী জনগোষ্ঠীটোৰ হকে তেওঁ আগতে যেনেদৰে দেহেকে খাটিছিল তেনেকেই জনগোষ্ঠীটোৰ হকে কাম কৰিব, তাকে আশা ৰাখিছোঁ। লগতে তেখেতে 15টা বছৰে জনগোষ্ঠীটোৰ যি সেৱা আগবঢ়ালে, আচলতে সেই সেৱাৰ তেওঁক ধন্যবাদ আমি মুখেৰে ভাষাৰে আমি দিব নোৱাৰিম, কিন্তু তেখেতক আমি হৃদয়ৰ অন্তঃকৰণৰ পৰা ধন্যবাদ জনাইছোঁ। তেখেতে যি ত্যাগ আৰু অসীম কষ্টৰ বলত বিভিন্ন সময়ত আমাৰ জনগোষ্ঠীটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ছাত্ৰ সন্থাৰ বিভিন্ন আন্দোলনেই হওক, আলোচনাই হওক, বিভিন্ন অসমৰ ভাতৃ সংগঠনৰ লগত তেখেতে যেনেধৰণে তেওঁ আগবঢ়াইছিল, সঁচাকৈ আমি আজি ভাবি অকণমান দুৰ্বোধো কৰিছোঁ। তাত এৰি দিব ইচ্ছা কৰা নাই, কিন্তু তেখেতৰ ব্যক্তিগত যিটো অসুবিধা, সেই অসুবিধাৰ বাবে তেখেতে আজি আমাৰ মাজত পৰা হঠাৎ জৰুৰীভাৱে বিদায় ল'ব বিচাৰিছে। গতিকে আজি এই স্বাধীনতা দিৱস উপলক্ষে আমাৰ যি সভা, এই সভাতে তেখেতক আমি আজি আমাৰ মাজৰ পৰা বিদায় জনাইছোঁ। আজিৰ এই বিদায় সভাতে আৰু এজন আমাৰ মাজৰ পৰা সতীৰ্থ বিদায় লৈছে। তেখেত হৈছে গোপাল বৰ্মন। তেখেতে তামোলপুৰ জিলাৰ নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ উপসভাপতি আছিলে। তেখেতে আমাৰ মাজৰ পৰা বিদায় লৈছে। তেখেতক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে তেখেতসকলে জাতিটোৰ হকে, জনগোষ্ঠীটোৰ হকে যাতে আগন্তুক দিনলৈ ছাত্ৰ সন্থাৰ বাহিৰত থাকিও কাম কৰি যায়, তাকে আমি আহ্বান জনাইছোঁ। নমস্কাৰ, মই নিখিল বৰ্মন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপসভাপতি আছিলোঁ। বৰ্তমান মই বিদায় ল'লোঁ বিশেষ কাৰণবশতঃ। মোৰ ব্যক্তিগত কাৰণে মই বিদায় ল'লোঁ। তেওঁলোকে নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ পৰা তেওঁলোকে বিদায় দিলে। গতিকে মই আগন্তুক দিনত জাতিৰ হকে বা জাতি মাটি ভেটিৰ হকে যাতে পৰৱৰ্তী কালত তেওঁলোকৰ সংগঠনত নাথাকি বাহিৰৰ পৰাই তেওঁলোকক সমৰ্থন জনাই যাব পাৰোঁ, এই উদ্দেশ্যেৰে মই নিখিল বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ পৰা অব্যাহত ল'লোঁ আৰু তেওঁলোকে মোক বিদায় জনালে। গতিকে আগন্তুক যিটো জাতি মাটি ভেটিৰ হকে তেওঁলোকে কাম কৰি গৈ আছে, তেওঁলোকে যাতে আগন্তুক দিনত আৰু বলস্থ পদক্ষেপ আগবাঢ়ি যায়, পদক্ষেপ লৈ পেলাই তেওঁলোকৰ এটাই অনুৰোধ থাকিল যাতে জাতি মাটি ভেটি আৰু যিটো আমাৰ বৰ্মন কছাৰী ৰাইজসকলক হকে কাম কৰি যায়, এইটো মই তেওঁলোকৰ
পৰামৰ্শ দিছোঁ।